আজি অমর শহীদ ডক্টর ভারত কেশরী ডক্টর শ্যামা প্রসাদ মুখার্জির 122তম জন্ম দিবস উদযাপন করিলে আমার কোকরাঝার জেলার ওমেন এমপ্লয়মেন্ট সমিতির দ্বারাই এই আয়োজন করেছে। আমি মুখ্য অতিথি হিসাবত আমাক নিমন্ত্রণ জানাইছে। আজি আমি এই সভাত উপস্থিত হয়েছোঁ। তো ডক্টর শ্যামা প্রসাদ মুখাৰ্জীৰ সম্বন্ধে কিছুমান তেওঁৰ জীৱনী সম্বন্ধে কিছুমান কথা ৰাইজৰ মাজত যাতে আমি সোমাই দিব পাৰোঁ। তেওঁ কোন আছিল, তেওঁ দেশৰ কাৰণে কি দি গ'ল, ৰাইজৰ কাৰণে কি দি গ'ল। আজি দেশত যিটো আমাৰ পৰিৱৰ্তন হ'ল বা উপযুক্ত মুখ্যমন্ত্ৰী উপযুক্ত প্ৰধানমন্ত্ৰী পালোঁ, অটল বিহাৰী বাজপেয়ীৰ নিচিনা এজন নিষ্ঠাবান প্ৰধানমন্ত্ৰী, নৰেন্দ্ৰ মোদীৰ নিচিনা এজন নিষ্ঠাবান প্ৰধানমন্ত্ৰী আৰু উপযুক্ত শাসন আৰু দেশ যেনেকৈ উন্নতিৰ ফালে আগুৱাই গৈছে, এই সকলোবিলাকৰ মানে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আজি এই ভাৰতবৰ্ষত জন্ম হোৱাৰ কাৰণে এনেকৈ উপযুক্ত নেতা আমি পাইছিলোঁ কাৰণেই আজি আমি গোটেই ভাৰতবৰ্ষত উন্নতিৰ দিশত আমি আগবাঢ়ি গৈ আছোঁ। সেইকাৰণে আমি ৰাইজত এই মেছেজটো দিব বিচাৰিছোঁ যে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী জনসংঘৰ প্ৰতিষ্ঠাতা আছিল। তেওঁৰ পিছতে ভাৰতীয় জনতা পাৰ্টি নামাকৰণ দি অটল বিহাৰী বাজপেয়ী, আদবানীজী, নৰেন্দ্ৰ মোদীজী আৰু অন্য বিভিন্ন বহু ধৰণৰ নেতাই নেতৃত্ব দি আমাৰ ভাৰতবৰ্ষক আজি এই ৰাস্তাত আনিছে, উন্নতিৰ পথত আমি আহি পাইছোঁ। দেখক সুস্থ সমাজ, সুস্থ নিৰাপদ আৰু উন্নতিৰ দিশত দেশ আগুৱাই গৈছে। এইখিনিকৈ কৈ মোৰ বক্তব্য সামৰিছোঁ। 22নম ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তী উদযাপন কৰিলোঁ আজি ওমেন এম্পাৱাৰমেণ্টৰ জৰিয়তে। মই ওমেন এম্পাৱাৰমেণ্ট NGOৰ ছেক্ৰেটাৰী মিনাৰা। কাৰ্যসূচী আমি তেখেতৰ জন্ম বায়'গ্ৰাফিটো আমি ক'লোঁ, তাৰপিছত এতিয়া আমি ৰেলী কৰিম, পদযাত্ৰা। মই এজ এ মহিলা হিচাপত ক'ব বিচাৰোঁ যে মহিলা কেতিয়াও দুৰ্বল নহয়, মহিলাসকলে আগবাঢ়ক। আৰু এটা কথা হৈছে বুদ্ধি থাকিলে উপায় ওলায়। যদি কিবা হ'ব বিচাৰে মনৰ আগ্ৰহ লাগিব, ইচ্ছা থাকিব লাগিব। পইচা থাকিলেই মানুহ যে ডাঙৰ হ'ব তেনেকুৱা কথা নহয়, ইচ্ছা থাকিব লাগিব, ইণ্টাৰেষ্ট থাকিব। ছোৱালী বুলি মহিলা বুলি যে ঘৰত বহি থাকিব লাগিব, সমাজৰ কাম কৰিবলৈ হ'লে মানে চাৰি দুৱাৰৰ ভিতৰত ঘৰত বহি থাকিলেই লাইফ ডেভেলপমেণ্ট নহয়। জীৱন মানে বঢ়াব হ'লে, আগবাঢ়িব হ'লে আমাক ঘৰৰ পৰা ভৰি ওলাব লাগিব, বাউণ্ডাৰীৰ ভিতৰত থাকিলে নহ'ব। মই এইখিনিয়ে কৈছোঁ যে চবেই ওলাই আহক, নিজৰ পৰিচয় নিজে বনাওক। ওমেন এম্পাৱাৰমেণ্ট এটা NGO হয় আৰু আমি ইয়াতে সমাজৰ কাম কৰিব বিচাৰোঁ, ৰাইজৰ সহায় বিচাৰোঁ। ইয়াতে আমি স্পৰ্টছৰ জৰিয়তে মহিলাৰ যিটো স্পৰ্টছ প্লাছ কালচাৰ, হেল্থ, ইনভাইৰনমেণ্ট, আমি চাইল্ড ডেভেলপমেণ্ট, ওমেন এম্পাৱাৰমেণ্ট এইবিলাক আমি কাম কৰিব বিচাৰিছোঁ। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SSC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360